মোৰ যে বেকআপ হ'ল জাননে মই গম পাইছো তো চেহেৰাটো দেখি কানি কানি আহিছে যে তেনে তাৰ লগত মিলাই দে না তই সেইটো লাইফলে গৈ লাভ নাই এতিয়া সেইটোলে গ'লে তো আওহে কানিব লাগিব বাদ দে নতুনটা পতাও তেনে পতাই দে না নতুনটা পতা ঐ টেকনিক এটা দেচোন তই মোক টেকনিক লাগে বিয়া কৈ এনেকে মই শিকাবলৈ আছো নহয় দে নাম্বাৰ এটা দে নাম্বাৰ নহয় প্ৰথমতে তই টেকনিকটো শিকি ল আকৌ তাৰপা তই যদি বা ক'বলৈ গৈছো ফুৰিবলৈ যেনিবা তই বিয়াখনৰে খাবলৈ গ'লি এতিয়া ক'ৰবাততো এনেও জুম পাতি পাতি ডেকা ল'ৰাবিলাক বহি থাকে আৰু তই বহি থাকে তই বহি থাকিব তই এনে সেইকাৰণে দূৰতো নাচাবি তাৰে পুৰা চিধা চিধি মানে একদম কঁকালটো একদম এনেকে ভাঙিবি আৰু আকৌ এনেকে ভাঙিম ন ভাঙি পেলাই যাবি আহতে আৰু একদম চুলিখিনি যদি দীঘল নহয় জানো চুলিখিনি এনেকে দি তই তেনেকে মিচিকে হাঁহি এটা মাৰি গুচি আহিবি তই আকৌ সেই ঘৰ গুচি আহিবি মাৰ খোৱা চান্সটো থাকে আৰু মাৰ দিব নেকি কিছুমান ল'ৰা বেয়া থাকে নাই সেইকাৰণে কৈছো আকৌ তাৰপিছত তই যেনিবা এতিয়া কি ক'ম এতিয়া তই যেনিবা ফেভিনিক এটা পিন্ধি তই কাপোৰযোৰ পিন্ধি ল'বি ফটো কেইটামান মাৰিবি মাৰি পেলাই ফেচবুকত আপলোড কৰিবি আহোঁতে আৰু তোলে যদি কোনোবা কমেণ্ট চমেণ্ট দিয়ে আৰু কমেণ্টৰ ৰিপ্লাই নিদিবি অকণমান ভাও খুৱাবি মানে আৰু ভয় খুৱাম নেকি ভাও মানে ইণ্টাৰেষ্ট নিদিবি আৰু এটিটিউড দেখাম আৰু তাৰপিছতে তই এটা কাম কৰিবি তই তোমাক কিন্তু মেছেজ দিবই এনেও দিবই আৰু ছোৱালী দেখিলেতো আৰু নিদিবনে বাৰু মেছেজত ৰিপ্লাই ভুলতো দি দিবি তাৰপিছত তোক যদি কোনোবাকে ৰাতিপুৱা সময়ত যদি ভিডিঅ' কল কৰে নহয় ৰাতিপুৱা ভিডিঅ' কল ৰিচিভ নকৰিবি কাৰণ নিজৰ চেহেৰাটো দেখি যাব নহয় তই পিছে বয়ফ্ৰেণ্ড চমেণ্ট পতাইছ নাই হয় মই এইবিলাকত ইণ্টাৰেষ্ট নাই ছিংগল লাইফ ইজ বেষ্ট মই এইবিলাক নাই খালি আৰু মনে মনে এটা আছে আৰু নাম চাম নকওঁ তোক এই কচোন ক ঐ নামটো দেখাচোন নকওঁ তই গম পাবি নহয় পাছত এইটো মই ছেভ কৰিছো আৰু কিবা নাম এটা ইছ ৰাম মোকো ক'ব নোৱাৰে মইতো কি ফ্ৰেণ্ড নহয় নেকি কিবা তই যিহে ফেন আৰু তই সেই পৰীক্ষাত অংক এটা খুজিলে অংক নিদিয়া মানুহে তই আৰু দে এতিয়াৰ পৰা দিম কচোন ক নামটো এই পাছতে কম অলপ ফুৰি আহোঁ গব না বৈ খালি মাইকটো আমাৰ মনাবি আৰু দেই মাহৰ মায়ে যাব নিদিয়ে আৰু কম নহয় মই যেনে তেনে বৈ ঐ ভোক লাগিছে কিবা এটা খোৱা দিছিল দোকানত বৰ মহাৰ কাৰণে পাওঁ বৈ কি খোৱাবি পিছে কি খাবি তই কচোন সেইটো ক পইচা আছে নে পিছে আকৌ বাকী নিদিয়ে মই যে মাৰ পৰা মনে মনে 5 টকা লৈ চুৰ কৰি আনিলো নহয় পইচা পিছে কি খাবি জ্বলা চানা 5 টকা কিবা দামী এটা খাম বৈ মনে মনে মা পাতো আনিছো ন মোৰ পইচা নহয় যে বৰ ভাল লাগিছে মোৰ চুলি ফুটাই দিবি মই চিনি পাওঁ নহয় নেচাওঁ নে এতিয়া চুনা নাম্বাৰটো লৈ দিবি মইনো কি জানো তোৰ বয়ফ্ৰেণ্ড বুলি তই আগতে কেলে নকলি তই নাযাবি তই মিছা কথা কৈছ মই নাই পোৱা মিছা তই মিছা কথা থাক তই মই নাম্বাৰ তই আজি ঘৰলৈ আহিবি তোক মই আজি ঠিকছে দিম তই আহিবি আজি ঘৰলৈ ভাল লাগে